মই আজি সেই বাক্য আৰু শব্দকেইটা উঠাই লৈছোঁ। MLA अखिल गगैया आदिवासीफोरनिसिम निमाहा बिदों। MLA अखिल गगैया थांनाय सानखालि हादोरगिरिनि बिसायख'थियाव बुंदोंमोन। আমি সকলোৱে মিলি বিজেপিৰ পাৰ্টিগৰাকীক হৰুৱাব লাগে। এটা গছৰ মূঢ়াক আমি ৰাষ্ট্ৰপতি পাতি লাভ, এটা গছৰ মূঢ়াক আমি ৰাষ্ট্ৰপতি পাতি লাভ নাই। শাসক দলৰ পক্ষত থকা মানুহক ৰাষ্ট্ৰপতি পাতি লাভ নাই। ৰাষ্ট্ৰপতি যদি লাগে এই সংকটৰ সময়ত মাত পাতিব পৰা ৰাষ্ট্ৰপতি লাগে। দ্ৰৌপদী মুৰ্মু তেওঁ আদিবাসী হয়নে? দ্ৰৌপদী মুৰ্মু তেওঁ আদিবাসী হয়নে? আপোনালোকে সকলোৱে জানে যে দ্ৰৌপদী মুৰ্মু হ'ল এগৰাকী ক্ৰিমি লেয়াৰত পৰা এগৰাকী মহিলা। ক্ৰিমি লেয়াৰ বুলি যাক কয়। তেওঁ এগৰাকী অভিজাত মহিলা যিগৰাকী মহিলা নিজে ৰাজ্যপাল আছিলে, যিগৰাকী MLA আছিলে বহুদিন ধৰি, যি ৰাজ্যপাল আছিলে, তেওঁক যদি আদিবাসীৰ ট্ৰাম্প কাৰ্ড খেলিবলৈ যোৱা যায় সেইটো প্ৰকৃত অৰ্থত আদিবাসী হয়নে? বিজেপি আৰু RSSে অনবৰতে OBC আৰু ST সকলৰ আৰু আদিবাসীসকলৰ সংৰক্ষণ ব্যৱস্থা উঠাই দিব খোজে। সেইসকলে আজি আদিবাসী ট্ৰাম্প কাৰ্ড খেলিবলৈ লোৱাটো এটা লজ্জাৰ কথা নহয়নে? মই সুধিব খুজিছোঁ যে এই আদিবাসী মহিলাগৰাকী যদি ৰাষ্ট্ৰপতি হয়, ৰাষ্ট্ৰপতি হোৱাৰ এই 5 বছৰৰ ভিতৰতে সঁচাকৈ আদিবাসীসকলৰ তেওঁলোকৰ যিটো ৰিজাৰ্ভেশ্যন সেইটো ৰিজাৰ্ভেশ্যন ST ৰিজাৰ্ভেশ্যনটো নাইকিয়া কৰি দিয়া হ'ব নেকি? गोहोआव थानाय BJP दोलोनि हादोरगिरिखौ जोंनो नाङा। हादोरगिरिनि बिसायख'थियाव बिजाथि गसंनाय द्रौपदी मुर्मुआ आदिवासी नंगौना? बेबायदिनो फंनैसो बाथ्रा बुंदोंमोन MLA अखिल गगैया। बेखौ लानानै आदिवासी सुबुंफोरा ससियेल मिडियायाव गोबाङानो अखिल गगैखौ सोंखारिदों आरो थारैनो आदिवासीखौ मानहानि खालामनाय बायदि मोनसे बाथ्रा सिखांदों। दिनै फिन MLA अखिल गगैया गाव बुंनाय बाथ्राखौ गोथौयै दुखु मोननाय फोरमायदों आरो आदिवासीफोरनिसिम निमाहा बिदों। মই আজি সেই বাক্য আৰু শব্দকেইটা উঠাই লৈছোঁ। কালি মই ৰাষ্ট্ৰপতি নিৰ্বাচন প্ৰসংগত 3টা শব্দ ব্যৱহাৰ কৰিছিলোঁ। এটা হ'ল কাঠৰ মূঢ়া, এটা হ'ল আদিবাসী মহিলা নহয় আৰু ক্ৰিমি লেয়াৰ বা অভিজাত শ্ৰেণী। এই 3টা শব্দ মই আজি উঠাই লৈছোঁ। কালি ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰসংগত মই কৈছিলোঁ যে বিজেপিয়ে যদিও আদিবাসীৰ ট্ৰাম্প কাৰ্ড খেলিছে, আচলতে দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী তেখেত অভিজাত মহিলা, তেখেতে গতিকে আদিবাসীসকলক প্ৰতিনিধিত্ব নকৰে। এই বাক্যটোৱে দুখ দিয়া দেখা গৈছে কিছু সংখ্যক মানুহৰ মাজত। গতিকে মই আজি এই বাক্যটো উঠাই লৈছোঁ বুলি ঘোষণা কৰিছোঁ। আনহাতে মই দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীৰ কথা উল্লেখ নকৰাকৈ কাঠৰ মূঢ়া বুলি এটা শব্দ ব্যৱহাৰ কৰিছিলোঁ। সেই শব্দটোৱেও দুখ দিয়া দেখা গৈছে। গতিকে মই এই শব্দটো উঠাই লৈছোঁ আৰু যিসকল লোকে এই শব্দটোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মই সকলোৰে সন্মুখত আজি ক্ষমা বিচাৰিছোঁ। মই আশা কৰিছোঁ যে অসমৰ আদিবাসী ৰাইজে, আদিবাসী সংগঠনসমূহে, চাহ জনগোষ্ঠীৰ সংগঠনসমূহে এই বিষয়টোক লৈ ধৰি নাথাকিব আৰু তেখেতসকলৰ ওচৰত সেইকাৰণে মই দুখ প্ৰকাশ কৰাৰ লগতে ক্ষমা বিচাৰিছোঁ। মই স্পষ্ট কৰি দিওঁ যে আমি ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দুয়োটাই আদিবাসীসকলক সন্মান কৰোঁ, আদিবাসীসকলৰ প্ৰশ্নত কাম কৰোঁ, আদিবাসীসকলৰ জনজাতিকৰণৰ কাৰণে, অসমৰ চাহ জনজাতিৰ জনজাতিকৰণৰ কাৰণে, অসমৰ চাহ জনজাতিৰ ভূমি অধিকাৰৰ কাৰণে, অসমৰ চাহ জনজাতিৰ মজুৰি বৃদ্ধিৰ কাৰণে কাম কৰোঁ আৰু সেই কাম আগতেও কৰিছিলোঁ, বৰ্তমানো কৰোঁ আৰু ভৱিষ্যতেও কৰি থাকিম। মোৰ কথাই যি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে তাৰ কাৰণে পুনৰ এবাৰ ক্ষমা বিচাৰিলোঁ। नोंथाङा देहानि सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा? गावनि देहानि सानाय सुनाय बेरामखौ लानानै दुखुआव दं नामा? मोनसे गोजोनथाव खौरां, नोंथांनि देहायाव बायदि रोखोमनि सानाय सुनाय दंब्ला नोंथाङा जिंगा दासि। SI निउर' थेरापि बेयाव नोंथाङा गावनि देहानि सानाय सुनायखौ गोरलैयैनो फाहामनो हागोन। सिं सानाय, आफादावदै सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना बायदि बायदि गोबां रोखोमनि देहानि सानाय सुनायखौ गोरलैयैनो फाहामनो हागोन। SI निउर' थेरापिया चिरां जिल्लानि बेंटल गलानं बायाव दं आरो बे SI निउर' थेरापियाव नोंथाङा गासै देहानि सानाय सुनायखौ गोरलैयैनो फाहामनो हागोन। गोबां मिथिनो थाखाय 76201-60459 जानबुं अनजिमायाव जगाजग खालामनो हागोन।